হেল্ল' গাইজ, আজি পুনৰবাৰ আপোনালোকক প্ৰিয়াজ কিচেনলৈ মই স্বাগতম জনাইছোঁ। আজি এক চিম্পল ৰেচিপি মৰিচা শাক জিকাৰ তৰকাৰী কেনেকৈ বনাই চাওঁ আহক। প্ৰথমে মই জিকা আলু মৰিচা শাক কাটি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। মই কেৰাহীখিনিত তেল গৰম হৈ যোৱাৰ লগে লগে মই তাত তেজপাত দুখিলা 4টা শুকান জলকীয়া এড কৰিম আৰু লগতে মই অলপ পাঁচফোৰণ এড কৰিম। পাঁচফোৰণখিনি ৰঙচুৱা হোৱাৰ পাছতহে মই তাত চব্জিখিনি ঢালি বস্তুখিনি ক'লা হ'লেহে তাৰ ফ্লেভাৰটো ধুনীয়া আহে, তাৰ গোন্ধটো ভাল হয় আৰু তেতিয়া তাৰ ওপৰত ধুনীয়া এটা গোন্ধ আহে পাঁচফোৰণৰ। যেতিয়া এইখিনি ক'লা হৈ পৰিব তেতিয়া মই তাত চব্জিখিনি এড কৰিম। এতিয়া চব ক'লা হৈ গ'ল, এতিয়া মই চব্জিখিনি তাত এড কৰি দিলোঁ। এতিয়া মই এইখিনি লৰাই দিম লাহে লাহে আৰু তাত মই অলপকৈ মছলাখিনি ইউজ কৰিম। ইয়াত একেবাৰে পিঁয়াজ ৰচুন আদা একো ইউজ হোৱা নাই। এতিয়া প্ৰথমতে মই ইয়াত অলপ নিমখ দিম, আকৌ অলপ দিম জিৰা গুড়ি, অলপ দিম ধনিয়া গুড়ি, অলপ দিম হালধি। হালধি ভিজা এতিয়া এইখিনি মই কেৰাহীখনত ভাজি দিম, অলপ গৰম হ'বৰ কাৰণে ভাজি দিম। একদম বহুত ভাল লাগিছে। তাত পিঁয়াজ আদা ৰচুন একেবাৰে ইউজ হোৱা নাই আৰু খাই যথেষ্ট ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে যথেষ্ট প্ৰিয়। এতিয়া যেতিয়া এইখিনি আধা সিজিব তাত মই এতিয়া কেঁচা জলকীয়া কেইটামান ইউজ কৰিম। কেঁচা জলকীয়াখিনি আগত মই দিয়া নাছিলোঁ কাৰণ এইটো যদি মাজভাগত দিলেহে তাৰ গোন্ধটো ধুনীয়া আহে। এতিয়া মই তাত 5টামান জলকীয়া এড কৰিছোঁ, কেঁচা জলকীয়া। এইখিনি আকৌ মই লৰাই দিম, লৰাই আকৌ এবাৰ ঢাকি দিম আৰু যেতিয়া এইখিনি আধা সিজি যাব তাত মই চেনি ইউজ কৰিম। এতিয়া চাওক এইখিনি আধা সিজি গ'ল, মানে সম্পূৰ্ণ সিজি গ'ল। এতিয়া মই ইয়াত চেনি এড কৰিছোঁ। চেনি ইউজ কৰিলে তাত ৰংটোও ধুনীয়া আহে, এটা ৰঙচুৱা কালাৰ এটা আহিব চেনি ইউজ কৰাৰ লগে লগে আৰু খায়ো ভাল লাগে। এতিয়া মই ইয়াত তাত মই এতিয়া 1 কাপ পানী ইউজ কৰিম আৰু ভালকৈ লৰাই দিম। মই মানে ভুল কৰিয়ে পাওঁ ভিডিঅ' বনাওঁ যে, ফটামুখ যে ওলাই যায়। এতিয়া এইখিনি উতল অহাৰ লগে লগে মই নমাই দিম। এতিয়া চাওক বস্তু উতলিছে, মই এতিয়া লাহেকৈ এটা বাতিত এইটো নমাই ল'ম। ইমানতে ভিডিঅ', একেবাৰে সৰু সুৰা চিম্পল ৰেচিপি, ঘৰত এবাৰ ট্ৰাই কৰি চাব সকলোৱে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, পুনৰ লগ পাম।